কৈছোঁ এইচব নকৰিবি এতিয়া নতুন নতুনকৈ চলোৱা শিকিছ হাত এৰি গাড়ী চলো হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ গাইজ মই এতিয়া ৰেডি হ'লোঁ মানে গা পা ধুই ল'লোঁ এতিয়া যাম মই ডিউটিত কাৰণ দুদিন হ'ল মই এবচেণ্ট হোৱা আজিতো যাব লাগিব নোযোৱাৰ কাৰণ হৈছে কি মই মানে এই কাপোৰবিলাক অলপ সোনকালে চেল হ'লে ভাল আছিল চ' সেইকাৰণে মই যোৱা নাছিলোঁ কিন্তু আজি যাব লাগিব চ' ফটাফট ৰেডি কৰি মই ওলাম এতিয়া অফিচৰ কাৰণে ওলালোঁ ওলাই আছে এতিয়া ৰাস্তাত আছোঁ বেছি দূৰ নহয় কাষতে হয় অফিচৰ পৰা ওলাই আহিলোঁ ওলাই আহোঁতে ইয়াক লগ পালোঁ অনুপমক মোৰ স্কুটিটো লৈ যাব পাৰি কিন্তু স্কুটিটো লৈ নাযাওঁ মানে স্কুটিটো তেল খাব না এই ৰিক্সাত গ'লে মানে কি হয় তেলটো অলপ বচাওঁ মেচিনটো বাংলাঘাটত থোৱা আছে ত' মেচিনটো লৈ আহিম আৰু আমাৰ কামো কৰি পাৰি গছলা পালোঁ হাত এৰি গাড়ী চলো হাত এৰি এইখন বাংলাৰ ভিতৰত আছে আমাৰ মালকেইটা ইয়াৰ পৰা মালখিনি লৈ লওঁ মানে মালখিনি মানে মেচিনখিনি লৈ লওঁ তাৰপিছত যাম গছলাতে আছে আমাৰ ডিউটি এই দীঘল গোটেই লাইনটো দেখিছে না এইকেইটা কাটিব লাগে গোটেইবাৰ ধূলি হৈ গ'ল কাৰণ ৰাস্তা বনাই আছে না ৰাস্তাটো বনাই আছে তাৰ কাৰণে যিমানখিনি পাত আছে চবত ধূলি হৈ গ'ল মানে এতিয়া এইটো কেনেকৈ কাটিম সেয়ে চিন্তা কৰিছোঁ আৰু মই পিন্ধিও আহিছোঁ এই খোলা মানে চুৱেট চাৰ্টটো এইটো খুলিব লাগিব কিজানি পাতকেইটাত গোটেই এবাৰ ধূলি লাগি অৱস্থা নাই এই মই ইয়াক কৈছোঁ আজি লৈছোঁ কোনটো লৈছোঁ বুলি লেতেৰা হ'ব লাগে কিজানি ঠিক আছে গা অলপ লেতেৰা হোৱাটো বেলেগ কথা কিন্তু নাকত যে সোমাই না মুখত বৰ বেয়া এই গোটেই এবাৰ ধূলি হৈ গৈছে একদম ধূলি হওক বা বোকা গাইজ কামটো কামেই হয় ধূলি হ'লেও যিমান পাৰোঁ আধাখিনি আমি কাটি অলমষ্ট শেষ হ'ব হৈছে আৰু এইটো কটাৰ পিছত সিটো পাৰে যাম গাইজ কামটো কৰি আছোঁ কিন্তু বহুত ধূলি সেইটো কাৰণে মাস্ক লগাইছোঁ এইটো চাচোন এয়া ধূলি মাস্ক নলগালে কাম কৰিব নোৱাৰি এনেকুৱা ধূলি উৰিছে না বাপৰে বাপ ভয়ংকৰ ধূলি গাইজ আমাৰ কাম শেষ হ'ল এতিয়া মই আহিছোঁ অনুপমৰ ৰুমত মানে ই ভাত বনাই আছিলে ই কৈছে কি ভাত চাত বনাই লওঁ তাৰপিছত আৰু এটা কথা আজি মানে আমাৰ চেলেৰি হ'ব পাৰে মানে চেলেৰি দিব পাৰে আৰু যদি দিয়ে খুব ভাল কথা খুব মানে বহুত খুবেই ভালৰ কথা এতিয়া চেলেৰি দিব 4টা মানত দিব কিজানি ই আৰু মই যাম ইও বোলে কিবা বনালে ই বা কি বনাইছে আমি দুয়ো অলপ খাই চেলেৰি ল'ব যাম গাইজ মই এতিয়া ঘৰত আহি পাইছোঁ মানে জাষ্ট এইমাত্ৰ সোমাইছোঁ মই লগে লগে গাইজ এটা বেড নিউজ আছে মানে আজি আমাৰ চেলেৰি নহ'ব বুলি ক'লে অহাকালিলৈ সম্ভৱ হ'ব কিজানি সম্ভৱ মানে অহাকালিতো চিয়'ৰ হ'ব কিজানি আহোঁতে মই কি কৰিলোঁ কণী প্লেট এটা আৰু পানী বটল এটাও লৈ আহিলোঁ আৰু দুজনেও জাষ্ট মই যেনেকৈ এণ্ট্ৰি কৰিছোঁ তাহাঁতি দুটাও আহি পাইছোঁ আমি 3টা একেলগে আহি পালোঁ আৰু গাইজ পিছফালৰ পাইপ যিটো কৈছিলোঁ সেইটো চাওঁ বোলচোন এইটো হৈছে মেইন পাইপটো ইফালে যাব লাগিব মানে ইফালে যাব লাগিব এইটো টেম্পৰাৰী চিষ্টেমত থোৱা আছে এইটো খুলি কিনি মানে পূৰা বেক চাইডত যাব লাগিব এইখিনি মই টেপ এটা মাৰি দিছিলোঁ বাৰু এইটো টেপ নহয় এইটো এলুমিনিয়াম ফইল নহয় দিয়কচোন কিন্তু আঠা টাইপ এইটো মানে পানী ৰখাই থ'ব পাৰে আজি মানে মোৰ ল'ৰাটোৰ মানে বেডমিণ্টনত এডমিশ্যন কৰাওঁগৈ সেইকাৰণে এতিয়া আমি গৈ আছোঁ কি হয় চাওঁ ইয়াক এডমিশ্যন কৰাই দিওঁ আজি আমি পাই গ'লোঁ বেডমিণ্টন হলৰ কাষত আমি ইয়াত অলপ দেৰি ৰখিবলগীয়া হ'ল কাৰণ যিজন ছাৰে এডমিশ্যন কৰাব তেওঁ সেই সময়ত আহি পোৱা নাছিলে চ' সেইকাৰণে অলপ দেৰি ৰখি থাকোঁতে অলপ মানে ভিউটো মই কেপচাৰ কৰি ল'লোঁ আৰু এতিয়া যাওঁ ব'লকচোন অলপ ভিতৰটো চাই লওঁ মানে কেনেকুৱা হয় ভিতৰটোত ইফালে এনেকুৱা সোমাই যাব লাগে সোমাই গৈ ভিতৰ চাইডত মানে সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া চাওক তাতে মানে প্ৰেক্টিচ কৰি আছে তাহাঁতে নতুনকৈ যিকেইটা জইন কৰে বা আগৰ যিখিনিয়ে হওক তাহাঁতে এতিয়া ইয়াত প্ৰেক্টিচ কৰি আছে বৰ্তমান এয়ে হৈছে ভিতৰৰ মানে চিনেৰীটো এতিয়া আমি অলপ এডমিশ্যনৰ কথাটো পাতি আহিলোঁ গাইজ এডমিশ্যনটো অহাকালিলৈ হ'ব চ' অহাকালি আৰু একবাৰ যাম তাৰপিছত এডমিশ্যনটো কৰিলোঁ এডমিশ্যনটো কৰাইলে কালিৰ পৰা নহ'লেও পৰহিৰ পৰা ই যাব তাৰপিছত চাওঁ ই মানে পাৰফৰ্মেঞ্চ কেনেকৈ দিয়ে মনোযোগ দি খেলে নে নেখেলে চাব লাগিব তথাপিও সৰু ল'ৰা যি তাৰ মন যায় সেইটো ফালে অলপ আমি পেৰেণ্টছ হিচাপে অলপ হ'লেও
মানে তাৰ কথাটো শুনিব লাগিব। চ' সেইকাৰণে তাৰ ইচ্ছা আছে ইনভেষ্টমেণ্টটো কৰাই দিওঁ, কি হয় চাওঁ পিছত। তেতিয়াহ'লে গাইজ মই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। মই আকৌ লগ কৰিম আপোনালোকক আৰু এটা মোৰ নতুন এটা ব্লগত। তেতিয়ালৈকে বাই।